লৈ আহিছোঁ আজি গুৰুত্বপূৰ্ণ খবৰটো মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম। হয়, লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম। এই ফৰ্মখন আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিব আৰু কেনেকৈ পূৰণ কৰি জমা দিব জনাই আছোঁ সবিস্তাৰে। ভিডিঅ'টো চাই থাকক শেষলৈ। শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমেৰে ছাত্ৰসকলক দিলে আৰ্থিক সকাহ। গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰ আৰু বাবু আঁচনি। ছাত্ৰৰ বাবে বাবু আঁচনি। পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ২,০০০ টকাকৈ প্ৰদান। গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ১,০০০ টকাকৈ সুবিধা। লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। যদি সংগ্ৰহ কৰা নাই আজিয়ে সংগ্ৰহ কৰি লওক ৰেচনৰ সামগ্ৰী, কিয়নো 10 জানুৱাৰী অন্তিমটো তাৰিখ। যদি সংগ্ৰহ কৰা নাই তেন্তে আজিয়ে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। চলি আছে অন্ন সেৱা সপ্তাহ, নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। যদিহে আপুনি ৰেচন পোৱা নাই শীঘ্ৰেই কৰি লওক eKYC। eKYC নকৰা গ্ৰাহকে নাপাব ৰেচন কাৰ্ডৰ চাউল। হয়, ৰেচন দোকানীয়ে চাউল কমকৈ দিলেই অথবা দোকান বন্ধ ৰাখিলেই দিয়ক অভিযোগ। ডাইল কৰক 180034536111 নম্বৰত। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। আৰু হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে 1967। কলটো কৰিও আপুনি অভিযোগ দিব পাৰিব। নিৰ্ধ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব আপুনি ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচন দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ৩২ লাখ মহিলাই পাব MMU আঁচনি 10,০০০কৈ টকা। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 8,০০০কৈ টকা। ৰাজ্যত ৩২ লাখ মহিলাই পাব 10,০০০কৈ টকা। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিলে এই ধন। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধন। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।